চাব ভাল লাগিব আপোনালোকৰ ভাল ভাল ভিউ আছে এইটো চাওক এইটো বিল্ডিং এইটো ৰাইট চাইডে যোনটো বিল্ডিং চাই আছে এইটো হ'ল এটা চাৰ্চ গীৰ্জাঘৰ আৰু এইটো চাওক লেফ্ট চাইডৰ ৰাস্তাৰ ভিউটো চাইছে নেকি কেনেকুৱা ইমান ধুনীয়া এইটো এটা কলনী ৰাস্তা চাওক কিমান চাফা চাওক ইমান ধুনীয়া লাগিছে এতিয়া টাইম হ'ল 7টামান বাজিছে চাওক ভিউটো চাওক অলপ ইমান ভাল লাগিছে মৰ্নিং টাইম হ'ব এই আকৌ যিটো কিবা গেট চাইছে নহয় এইটো 4 লাইনৰ এইটো গেট হয় নাগালেণ্ডটো এটা বস্তু ভাল লাগে আপুনি যোনটো জেগাতে যাব চব বস্তি গাঁৱৰ ভিতৰত এনেকুৱা গেট পাব ভাল লাগে আৰু মানে যোৱাৰ পিছতে গম পাব যে এইটো কলনি হয় বস্তি এইটো ভাল লাগে কিমান ভাল লগা দৃশ্য এইটো ৰাইট চাইড ইমান ফুলৰ গছ লেফ্ট চাইডত কিমান হেৰি ভাল লাগিছে বহুত ভাল লাগিছে এইটো অলপ চাওক এইটো 4 লাইন হয় আগত যোনটো গেট চাইছোঁ নহয় এইটো 4 লাইন চাওক মই জানো আপোনালোকৰ ভাল লাগি আছে ভাল লাগিব এই ৰাইট চাইড হ'ল এইটো পেট্ৰল পাম্প চাব মই এতিয়া যাবলগীয়া হ'ল লেফ্ট চাইডত যাব লাগিব এইটো 4 লাইন ৰাস্তা হয় এইটো ৰাইট চাইড কিবা চাইছে নহয় এই যে অষ্ট্ৰেলিয়ান গাড়ীৰ শ্ব'ৰুম লেফ্ট চাইড চাওক যদি ভিডিঅ' ভাল লাগে লাইক কৰিব নেক্সট এনেকুৱা ভিডিঅ' যদি চাবৰ কাৰণে মন যায় তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ এটা লাইক এটা কমেণ্ট মোৰ কাৰণে বহুত মূল্যৱান হয় আপোনালোকে যেতিয়া এটা লাইক কমেণ্ট কৰিব মোৰ মনত এটা ভাল লাগিব চাব এইটো লেফ্ট চাইডৰ এটা ৰাস্তা হয় ইয়াতো এটা বজাৰ আছে কিবা বৃহস্পতিবাৰ দিন ইয়াতে বজাৰ হয় আৰ্মিৰ গাড়ী গৈ আছে তেখেতেতো ডন হয় ন ৰাস্তাটো তেখেতৰ কাৰণে একদম ফেৰি এইটো DCB শ্ব' লেফ্ট চাইডৰ যোনটো চাইছে নাগালেণ্ড এইটো বেলেগ ধৰণৰ এটা ষ্টেট হয় কিন্তু এইটো মই 4 বছৰমান আগত আহিছিলোঁ একবাৰ মই ইয়াতে থাকোঁ 2 বছৰমান হ'ল ইমান জলদি ডেভেলপ হৈছে আন্দাজৰ বাহিৰত এইটো বিল্ডিং 5 বছৰ আগত এইটো বিল্ডিং আছিলে এইটো ইয়াত বহুত ডেভেলপ হয় এইটো নাগালেণ্ডৰ ৰাজ্য চৰকাৰৰ বহুত ডেভেলপ আছে ভাল লাগে ৰাস্তা কিবা য'ত যাব কলনীৰ ভিতৰত যাব পকা ৰাস্তা একদম স্পেচিয়েল আছে এইটো পেট্ৰল পাম্প এইটো পেট্ৰল পাম্পটো অলপ কেইদিনমান আগত বনাইছে অপেনিং কৰিছে 15-20 দিনমান হয় নতুন পেট্ৰল পাম্প চাব এইটো আগতে কিবা ৰেড কালাৰ চাইছে নহয় এইটো গেট মই আহিছোঁ 7 মাইলৰ পৰা এইটো হ'ল 5 মাইল গেট চাব ৰাইট চাইডত ট্ৰেফিক পুলিচ চাব আৰ্মিৰ গাড়ীটো মোৰ আগতে আছে ভাল লাগিব চাব অলপ আৰু 1 মিনিটমান আগত কিবা আছে আগত এটা গেট আছে মোৰ যাব লাগিব এইটো গেটৰ ৰাইট চাইডটো যাব লাগিব এই ৰেড কালাৰ আছে নহয় এইটো হ'ল এটা গেট 4 মাইল বুলি কয় এইটো হ'ল এইটো জাগাৰ নাম হ'ল ডিফাৰ এইটো মোৰ যাব লাগিব এতিয়া ৰাইট চাইডত যাব লাগিব ইয়াত হ'ল ট্ৰেফিক পুলিচ ৰাইট চাইডে এতিয়া যাব লাগিব চাব আস্তে আস্তে
সেইকাৰণে ট্ৰেফিক ৰুলটো মানিবই লাগিব, নহ'লেতো হৈছে আৰু মাটিৰ তলত যাব লাগিব, নহ'লে ট্ৰেফিক ৰুল নামানিলে। চাব এইটো হ'ল অটো পাৰ্কিং। চাওক কিমান একদম লাইন। কিছু জেগাৰ এটা বস্তু ভাল লাগে, নিয়ম কানুনটো বহুত ভাল লাগে। চাব এইটো হ'ল ৰাইট চাইডত কিবা ৰেড কালাৰ কিবা এটা গেট আছে নহয়, এইটো ৱালটো। এইটো হ'ল ডিমাপুৰ আৰু চুমুকডিমা মিলি চেন্ট্ৰেল জেল। এইটো ডাঙৰ জেল হয়। এইটো জেলখানা কিমান কয়দি থাকে ইয়াত থাকে। এই ৰাইট চাইডে এইটো চেন্ট্ৰেল জেল হয়। ভাল লাগিব চাব আপোনালোকে। ভিডিঅ'টো লাইক কৰি দিব। চাব অলপ কলনী ৰাস্তা, এইটো ইমান ভাল নহয়, অলপ বেয়া হৈছে ৰাস্তাটো। অলপ কেইদিনমান আগে এইটো জেগাতে ৰিফাইন কৰিছিলে, হ'লেও গাড়ী অহা যোৱা সদায় আছে, ইমান গাড়ী, ৰাস্তা বেয়া জল্দি বেয়া হৈ যায়। এইটো ৰাইট চাইডত চিভিল হস্পিটেল হয়। ইয়াত চিভিল হস্পিটেল আছে, ডাঙৰ হস্পিটেল, প্ৰাইভেট হস্পিটেল আছে, চিভিলো আছে। বিল্ডিং আছে, ব্লু কালাৰ বিল্ডিং। এইটো ৰাস্তাৰ লেফ্ট চাইডত, ৰাইট চাইডত হ'ল হস্পিটেল। চাব পাৰিব। এইটো ৰাস্তাৰ পৰা মিনিমাম 1 কিলোমিটাৰ মান হ'ব ভিতৰত হস্পিটেলটো। এইটো বহুত ভাল লাগে। ইমান ৰাস্তাটোৰ ভিতৰত চাব পাৰিব, ৰাস্তাটোৰ ভিউ বহুত ভালকে ৰাস্তাটো বনাইছে। ভিউটো এইটো ৰাইট চাইড। এই আগতে চাইছো নহয়, গাড়ীৰ আগত এইটো ব্লু কালাৰ, এইটো হ'ল হস্পিটেলৰ ৰাস্তা। ইয়াত যাব লাগিব 1 কিলোমিটাৰ নিচিনা। বহুত ভাল লাগে। ইয়াৰ ভিতৰত মই কৈছিলো বহুত ভাল লাগে ভিউটো। চাব পাৰি, লেফ্ট চাইড যাব লাগে। ইয়াত এটা ব্ৰিজ আছে, মাইনৰ ব্ৰিজ আছে। এই নদীটো বহুত ভয়ংকৰ নদী হয়। এইটো কেতিয়াবা যদি বৰষুণ ঘিৰিছে তেনেহ'লে 1 হাতৰ পৰা 10 হাত পানী হোৱাৰ কাৰণে টাইম নালাগে। এইটো কিবা গেট চাইছে নহয়, ৱেলকাম টু নাগা ইউনাইটেড ভিলেজ। এনেকা ডিফুৰ পৰা এতিয়া নাগা ইউনাইটেড ভিলেজলৈ গৈ আছো। ইয়াৰ কাৰণে গেট মই আগতে কৈছো, য'ত যাব গেট কওক, একদম খাটাং গেটটো পাই যাব, পাবই। অলপ টাইম বজাৰৰ ওলাইছে পৰা এতিয়া। আৰু এই কিবা এটা গেট আছে নহয়, এইটো নাগা ইউনাইটেড ভিলেজ আছিলে। এইটো হ'ল ৱালচোবা, ৱেলকাম টু ৱালচোবা। মোৰ বজাৰ ওলাইছে এইটো গেটৰ ৰাইট চাইডত। মোৰ বজাৰ কাৰণে ইমান আছিলে মোৰ ব্লগটো। যদি ভাল লাগিছে তো ভিডিঅ'টো লাইক কৰিব, আৰু এনেকুৱা ভিডিঅ' পাবৰ খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো থেংক ইউ, ধন্যবাদ।